নমস্কাৰ বন্ধুসকল, আজিৰ এই আছামিজ ৰেচিপিৰ ভিডিঅ'টোত মই আপোনালোকক বনাবলৈ শিকাম একেবাৰে সহজতে ঘৰতে নেমুৰ চৰবত মানে লেমন জুচ কেনেকৈ বনাব তাৰ বিষয়ে। আৰু বন্ধুসকল, মই যেনেকৈ আপোনালোকক বনাবলৈ শিকাম বন্ধুসকল আপোনালোকে তেনেদৰে এবাৰ বনাই খাই চাব। বজাৰৰ স্প্ৰাইট, কোকা কোলা আদি খাবলৈ আপোনালোকে পাহৰি যাব। তেনেহ'লে আহক বন্ধুসকল বনাবলৈ আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে 1 গিলাচ ঠাণ্ডা পানী ল'ব। তাৰ পিছত পানীখিনিত অলপ নেমু ৰস চেপি দিব। আৰু তাৰ পিছত তাত অলপ জলজিৰা দি দিব। তাৰ পিছত তাত অলপ নিমখ দি দিব। তাৰ পিছত তাত অলপ সোডা দি দিব। আৰু বন্ধুসকল তাৰ পিছত তাত অলপমান চেনি দি দিব। তাৰ পিছত গোটেইখিনি একেলগে মিক্স কৰি দিব। আৰু বন্ধু, তেতিয়াই আপোনাৰ নেমু চৰবত পেটত যাবলৈ ৰেডি হৈ যাব। বন্ধুসকল, মই আপোনালোকক একেবাৰে সঁচাকৈ কৈছোঁ, আপোনালোকে এতিয়াই এনেকৈ এবাৰ বনাই খাই চাওক। খালে খায়েই থাকিব মন যাব। তেনেহ'লে বন্ধুসকল আজিৰ কাৰণে বছ ইমানেই। বহুত বহুত ধন্যবাদ।